ক্লাছ 10 মেথমেটিক্স অনুশীলনী 6.1 কাষৰ বান্ধনি দিয়া শুদ্ধ শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা। সকলোবোৰ বৃত্তই ড্ৰেছ ইয়াত সৰ্বসম হ'বনে সদৃশ হ'ব? ইয়াত শুদ্ধটোতো হ'ব সদৃশ। সকলোবোৰ বৃত্তই সদায় সদৃশ হ'ব। সকলোবোৰ বৰ্গই সদৃশ সৰ্বসম নহয়। সকলো ড্ৰেছ ত্ৰিভুজ সদৃশ। ইয়াত সকলোবোৰ সমবাহু ত্ৰিভুজ কি হ'ব? সদৃশ হ'ব। ইয়াৰ শুদ্ধ উত্তৰ সমবাহু। সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবিলাক ড্ৰেছ আৰু সিহঁতৰ অনুৰূপ বাহুবিলাক ড্ৰেছ। ইয়াত শুদ্ধ হ'ব সিহঁতৰ অনুৰূপ কোণবিলাক সমান আৰু সিহঁতৰ অনুৰূপ বাহুবিলাক সমানুপাতিক। কুৱেশ্যন নম্বৰ 2 তলত উল্লেখ কৰাবিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়া। ইয়াত প্ৰথমতে কৈছে এযোৰ সদৃশ চিত্ৰ। এযোৰ সদৃশ চিত্ৰৰ অলপ আগত আমি পাইছিলোঁ যে সকলোবোৰ বৃত্ত সদৃশ হ'ব বা সকলোবোৰ বৰ্গ সদৃশ হ'ব। এযোৰ অসদৃশ চিত্ৰৰ কাৰণে বিভিন্ন ধৰণৰ ওলাব। এটা ৰম্বাছ আৰু এটা আয়ত বুলি ক'ব পাৰি। এটা বৃত্ত আৰু এটা বৰ্গ এনেকুৱা ধৰণৰ বিভিন্ন উদাহৰণ পোৱা যাব। 3 নম্বৰ প্ৰশ্ন দিছে তলত দিয়া চতুৰ্ভুজ দুটা সদৃশ হয় নে নহয় উল্লেখ কৰা। ইয়াত দুটা চিত্ৰ দিয়া আছে, এই দুটা চিত্ৰ সদৃশ হয় নে নহয়। ইয়াৰ বাহুবিলাক সমানুপাতিক হয়, কিন্তু ইয়াৰ কোণবিলাক দেখাত এইকেইটা 90 ডিগ্ৰী হৈছে, কিন্তু ইয়াত প্ৰত্যেকটোকো 90 ডিগ্ৰী হোৱা নাই, গতিকে এইটো সদৃশ নহয়।